ওচৰত আহিবলৈ মানা কৰিছে মই নাযাওঁ দামিনী তোমাৰ ওচৰলৈ এটলিষ্ট তুমি যেতিয়ালৈকে বিচাৰে মই তোমাৰ পৰা আঁতৰত থাকিম মই জানিছিলো মোৰ উপস্থিতিয়ে তোমাক বহুত কষ্ট দিব সেইকাৰণে আঁতৰি যোৱাৰ চেষ্টা কৰিছিলো কিন্তু কি কৰিবা নোৱাৰিলো দেখোন তোমাৰ পৰা এইখন ঘৰৰ পৰা মই আঁতৰি থাকিব নোৱাৰিলো দামিনী মোক তোমাৰ দৰকাৰ যদি পাৰা তোমাৰ হৃদয়ত মোক অলপ স্থান দিয়া দামিনী আকৌ এবাৰ শান্তনা হ'বলৈ চেষ্টা কৰিম তোমাৰ জীৱনত মোক পুনৰ জন্ম হৈছে দামিনী আৰু তোমাৰ বাবে জীয়াব বিচাৰো দামিনী দামিনী প্লিজ মোৰ কথাবোৰ শুনা এবাৰ আমাৰ পুৰণি কথাবোৰ ভাবাচোন য'ত সকলো পাহৰি অকল তুমি আৰু মই আছিলো দুয়োকে প্ৰমিছ কৰিছিলো ইজনে সিজনকে এৰি নোযোৱাৰ কথা একেলগে জীয়াৰ একেলগে মৰাৰ মই অপেক্ষা কৰিম দামিনী অকল এটা সুযোগৰ বাবে তোমাৰ বাবে তোমাৰ পৰা আঁতৰে আঁতৰে থাকিলেও মই তোমাৰ বাবে ৰ'ম দামিনী স্কুল যাবলৈ ৰেডি দেউতা তুমি কিবা এটা পাহৰিছা কি পাহৰিলো তা মোক কোচত লোৱাচোন কি কোৱা এইফালে ব'লা এয়া লোৱা তোমাৰ পাৰ্চ তুমি সদায় পাহৰা লোৱা আকৌ কেনেকৈ গম পালা যে মই পাৰ্চ পাহৰি যাওঁ জানো মই দেখিছো নহয় তোমাক ৰেডি বাহ আজি তোমাক কোনে ৰেডি কৰাই দিলে দেউতাই এতিয়া দেউতাও ৰেডি হ'ব আৰু মোক দেউতাই স্কুলত থব যাব বিভু শুনা দেউতাই সদায় পাৰ্চ ল'বলৈ পাহৰে তুমি জানা নহয় দেউতাই পাৰ্চ ক'ত থয় জানো তুমি দেউতাক মনত পেলাই দিবা দেই অ'কে মিনিমা আৰু শুনা মই শিকাই দিয়া বুলি নকবা তুমি নিজে জানো বুলি কবা তেতিয়া দেউতাৰ ভাল লাগিব আৰু ভাবিব যে আমাৰ বিভু ইমান ডাঙৰ হৈ গ'ল দেউতাকৰ যত্ন ল'ব পৰা হ'ল ন মই ডাঙৰ ল'ৰা হ'লো বিভু are you ready yes very good Good morning, Dauda. Good morning. তই কলৈ যাও অফিচলৈ যাওঁ 10টালৈকে শুই থকা ৰিয়ান তই নে 10টালৈকে কোনে শুৱে ডাঙৰদা ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন মই মোৰ শিডিউলটো কৈ আছো শুন মইতো ৰাতিপুৱা 5টা বজাতে উঠি মৰ্ণিং ৱাক কৰিবলৈ ওলাই যাওঁ তাৰপিছত তোৰ মৰ্ণিং ৱাকৰ পৰা আহি এগিলাচ গৰম পানীত মৌ আৰু নেমু মিহলাই খাই দিওঁ দিনটোৰ ফ্ৰেছনেছৰ কাৰণে তাৰপিছত তোৰ দিনটো অফিচ আৰু সংসাৰ চাওঁতেই পাৰ ব্ৰেক মাৰ কাৰেকশ্যন আছে ব্ৰেক মাৰ তই 5টা বজাত দেউতাৰ গালি শুনি শুনি উঠ তাৰপিছত চকু মোহাৰি মোহাৰি মৰ্ণিং ৱাক তাৰপিছত তোৰ কথাই নাই গোটেই দিনটো সৰু সুৰা বজাৰ সমাৰৰ পৰা কেনেকৈ পইচা মাৰিব পাৰো এইটো ঠাণ্ডাত থাক থেংক ইউ so much ডাঙৰদা তই যে মোৰ প্ৰতি ইমান ভাল ধাৰণাবোৰ পুহি ৰাখিছ মই ধন্য হলো ক'ব দে হেৰো আৰু লিষ্টখন বহুত দীঘল কোৱাটো বহুত ক'ব পাৰি
কিন্তু এদিন ৰিয়ান নহলে ঘৰ নচলা হয়। হ'ব দে, ভালদৰে যাবি। কিবা প্ৰব্লেম হলে মোক ফোন কৰিবি। কৰিম। কিবা প্ৰব্লেম হলে তোকেইতো ফোন কৰিব লাগিব। পিছে 8টা বজাতে যে অফিচ যাবলৈ ওলালি? সৰুতে ডিচিশ্যন লৈছে যে আজিৰ পৰা 10 বজাৰ ঠাইত 8 বজাৰ পৰা অফিচ ষ্টাৰ্ট হ'ব। আচ্ছা, ইমান দিন লষ্ট হ'ল যে সেইবোৰ পুৰাবৰ কাৰণে। এই শুন, এতিয়া তোৰ দায়িত্ব বাঢ়িল। তই শান্তনৰ ককায়েক হ'ব লাগে। মই নথকা অৱস্থাত তাৰ ওপৰত যাতে কামৰ বেছি প্ৰেছাৰ নপৰে সেইটো লক্ষ্য ৰাখিবি। হ'ব দে, তই চিন্তা নকৰিবি। ভালদৰে যাবি আৰু গৈ পেলাই ফোন কৰিবি। কৰিম। গৈ পাই তোকে ফোন কৰিম। ভালকে থাকি। বিভু, বিভু, খুৰা, আমি যাম আৰু অলপ পাছত। ইয়ে, তহঁতৰ লগত এইবাৰ উৎপাত কৰাই নহ'ল। আমি কিন্তু ঘৰ কপাই থৈছিলো এইকেইদিন উৎপাত কৰি। তোমাকহে মিছ কৰিলো। এতিয়া পিছে দুখ কৰিব নালাগে, আমি এমাহ পাছত আহি আছো। তেতিয়া সুতে মোলে টৰ্চাৰ কৰিম দে তোমাক। এতিয়া এৰিলো। কথাত তহঁত দুটা কিন্তু কোনো পাত্তাই নাপায়। কিন্তু বেয়া লাগিল যে তহঁত দুটাক এইবাৰ একোৱে দিয়া নহ'ল। এমাহ ৱেইট কৰা, আমি বস্তুল কৰাত বেয়া নহয়, বুজিছা? তহঁত দুটা কিন্তু এতিয়া মোক ভয় খুৱাই দিছ। খুৰা, নেক্সট টাইম যেতিয়া আহিম তুমি মোক ড্ৰাইভিং শিকাব লাগিব। দেন আমাৰ মাজত ৰেচ হ'ব। তুমি দেউতাখন ল'বা, মই তোমাৰখন ল'ম। মানে বাপেৰ এখন ভালকে ৰাখিবি আৰু মোৰখন খেদাবি। খুৰা খুৰা মোৰতো শুনা। তুমি কিন্তু মোক মেক্সিমাম 10 ঘণ্টা দিনটোত দিবই লাগিব। য'ত যাব বিচাৰো তাতেই নিব লাগিব। যি খাব বিচাৰো তাকেই খুৱাব লাগিব। আৰু যি লাগে তাকেই দিব লাগিব তুমি। গান লোৱা। ইমান দিন যে তোমাৰ খানা মিছ কৰি আছিলো নহয় মই। ক'ত গৈছিলা বাৰু তুমি? তুমি তাৰমানে মোক মিছ কৰা নাই, মোৰ খানাহে মিছ কৰি আছিলা। খকুৱা মানুহে প্ৰথমে খানাই মিছ কৰিব। আৰু ইহঁত দুজনী বাই ভনীয়েকে মোক যিহে খানা বনাই খুৱাই বহুত খিনাই গলো মই। ৰিয়ান, হ'ব দিয়া, মই এইবাৰ তোমাক একদম খুৱাই বুৱাই শকত কৰি দিম। শকত হ'ব নোৱাৰি, পাৰে ধৰ ডিভোৰ্চ দি দিব মোক। ডিভোৰ্চৰ কথা কৈ ধেমালি নকৰিবা ৰিয়ান। ভগৱানে নকৰক তোমালোকৰ জীৱনলৈ কেতিয়াও এনেদিন নাহক। তোমালোকে আমাৰ ভালৰ কাৰণেহে কোৱা। তোমালোকক দুখ দিয়া কোনো কামেই আমি নকৰো। মোক লৈ এদিন গৌৰৱ কৰিবা, মই যেতিয়া IPS অফিচাৰ হ'ম। আৰু মই যেতিয়া ইণ্ডিয়ান ক্ৰিকেট টিমত চিলেক্ট হৈ যাম। আজি বৰষুণ দিছে কাৰণে হ'ব পাইছো, নহলে সদায় 5টা বজাতে উঠাই লৈ যে মৰ্ণিং ৱাক কৰা। তহঁতে কিন্তু মাজে মাজে খুৰীক ফোন কৰিবলৈ নাপাহৰিবি। মোতকৈ বেছি খুৰীয়ে তহঁতক বহুত মৰম কৰে। তহঁতৰ কিবা এটা ভাল হলে খুৰীয়ে সঁচাকে বহুত বেছি গৌৰৱ কৰিব, বুজিলি? জ্ঞানাৰ্হি, ক'ত আছ? ৰেডি হ'ব লাগে। দাদাই ব্ৰেকফাষ্ট কৰিলে নে? উঠিয়ে মৰিছে সি। 5 দিন লঘোনে আছিল নহয়, নাখাবনে? শুনাচোন, ইয়াতে অলপ পায়স আছে। তুমিয়ে গোটেইখিনি খাই নথবা, দাদাকো অলপ দিবা। হ'ব দিয়া, মই জানো সৰুৰে যে পায়সে ভাল পায়। বোলে নাথাকিব এয়া। ৰিয়ান, কৈ আছো ৰ। আৰাধ্যা, 8 বাজিবৰ হ'ল, তই এতিয়ালৈকে শুয়ে আছ? শুব দে না। ৰিয়ান অফিচ যাব ওলাইছে, তই কিবা এটা কৰি দিলে কমচে কম সি ভাল পাব। শুব দেচোন। আজি বৰষুণ দিছে কাৰণে হ'ব পাইছো, নহলে সদায় 5টা বজাতে উঠাই লৈ যে মৰ্ণিং ৱাক কৰাবলে। আজি চান্স পাইছো, শুব দে না। এনেকুৱাবোৰ কাৰণতে গিৰিয়েক বিলাকৰ ঘৈণীয়েক বিলাকলৈ মৰম কমি যায়। কি ক? ৰিয়ান দিনটোৰ কাৰণে ওলাই যাব, তইতো অলপ কেয়াৰ ল'ব পাৰ। ব্ৰেকফাষ্টে ৰেডি কৰি দিলি, নহলে তাৰ কাপোৰযোৰে ৰেডি কৰি দিলি। ঠিকেই কৈছ তই, অন্তত মই ৰুমালখনটো জাপি থব পাৰো।
আজিৰ পৰা মই ৰাতিতে যাবি থম। এইজনী কেতিয়া ডাঙৰ হবি অ তই? এতিয়া উঠ, জ্ঞান আৰু আৰ্হিও যাবই আজি। টিফিন ফাইল গাড়ী থৈ আহিলো বল। ৰচোন এটা কথা ক, জ্ঞান আৰু আৰ্হিয়ে নিশ্চয় মোৰ কথাটো গম পাইছে। তাহাঁতে কি ৰিয়েক্ট কৰিছে? কি ৰিয়েক্ট কৰিব আৰু, সিহঁতে তোক জানেই দেখোন, কেঁচুৱাৰ পৰাই পাইছে তোক। আৰু এটা কথা, সিহঁতে তোক বহুত বেছি ভাল পায়। তথাপিও দেচোন ডাঙৰ হৈ আহিছে তাহাঁতি, সেইকাৰণেতো বুজিও পাইছে। সিহঁতে মানি লৈছে এটা অজানিতে ভুল হৈছিল তোৰ, আৰু সিহঁত বৰ্তমান জেনেৰেশ্যনৰ ল'ৰা ছোৱালী হয়। এইবোৰ কথা সিহঁতে ধৰি নাথাকে। তই মিছাতে চিন্তা কৰি আছ, তোক কোনেও বেয়া নাপায়। তইহে নিজকে বেয়া সজাই আছ। তোক সকলোৱে মৰম কৰে, সকলোৱে ভাল পায়। সিহঁত দুটাবোৰ বৰ মৰমৰ। মোক ভুল বুজি থাকিলে মই সঁচাকৈ দুখ পাম। সেই ভুল বুজি থাকিলে বাৰু সিহঁতে তোৰ লগত হাঁহি ধেমালি কৰি থাকে নেকি? হয় দে, কম উৎপতীয়া হৈ যোৱা নাই তাহাঁতি দুটা। ডাঙৰ হৈ আহিছে মানে উৎপাতহে বাঢ়িছে। উৎপাত মানে হা? বদমাছ দুটাই মোক সংসাৰখন ভাঙো ভাঙো কৰি পেলাইছে। মোৰ ইমানেই সন্তান ৰুমৰ ভিতৰত সোমাব নোৱাৰা হৈছো মই। বায়ে কৈছে ৰিয়ান অফিচলৈ যাবলৈ ওলালে মই যদি তাৰ অলপ কেয়াৰ লওঁ ভাল পাব। মানে দিনটোৰ বাবে ঘৰৰ পৰা ওলাই যায় যে ভাল পাবতো। মই বনোৱাটো ৰিয়ানে খাই ভালেই নাপায়। তেনেহলে এটা কাম কৰিম, আপুনি বনোৱাখিনি মই ৰিয়ানকে খুৱাই দিম। কি কৰিছে? ইহঁত দুটা যাব যে, সেইকাৰণে অলপ লাৰু পিঠা পঠিয়াই দিম বুলি ভাবিছো। এই খকুৱা কেইটাই দুদিনতে খাই শেষ কৰিব। তুমি এতিয়াহে উঠিলা? আজি বৰষুণ দিলে কাৰণে বাচিলো, নহলে 5 বজাতে উঠি মৰ্ণিং ৱাক কৰিব লাগে। মইহে জানো কেনেকুৱা লাগে। বায়ে কৈছে ৰিয়ান অফিচলৈ যাবলৈ ওলালে মই যদি তাৰ অলপ কেয়াৰ লওঁ ভাল পাব। মানে দিনটোৰ বাবে ঘৰৰ পৰা ওলাই যায় যে ভাল পাবতো। মই বনোৱাটো ৰিয়ানে খাই ভালেই নাপায়। তেনেহলে এটা কাম কৰিম, আপুনি বনোৱাখিনি মই ৰিয়ানকে খুৱাই দিম। আইডিয়াটো কেনে? মই যেনেকৈ বিভুক খুৱাই দিওঁ। কি হ'ল ইমান দেৰি কৰিছে? ইহঁতকেইটাৰ কি যাবলৈ ইচ্ছাই নাই নেকি? নে জানি বুজি দেৰি কৰি আছে? শান্তনু আকৌ কিয় ফোন কৰিলে? হেল্ল' ক। হেল্ল' শান্তনু? এই ভুলতে লাগিল নেকি আকৌ? হেল্ল' দাদা ক। তোৰ সন্মুখত গৈ কথাখিনি কবলৈ মোৰ সাহস নহল, সেইকাৰণে ফোনতে কওঁ। মইতো বহুত কষ্ট দিছো ন দাদা। সৰুৰে পৰা মই কিমান ভুল কৰিলো। মই কৰা ভুলবোৰৰ বাবে তই কষ্ট পাম। মই কি যে প্ৰব্লেম ক্ৰিয়েট কৰা নাই। আজিলৈকে কোনো ধৰণৰ আপত্তি দেখুৱাই তই মই সকলো প্ৰব্লেম ছল্ভ কৰিছো। মই মাফ কৰি দিবি দাদা। তই মোক কিয় ক্ষমা খুজিব লাগে কচোন? মই ককায়েক হিচাপে মোৰ দায়িত্ববিলাকহে পালন কৰিছো। মই বহুত লাকি দাদা যে মই তোৰ দৰে এজন ককায়েক পাইছো। সৰু থাকোঁতেতো ভাই ককায়েকৰ মাজত বহুত মৰম থাকে, কিন্তু বয়সৰ লগে লগে যেন সেই সম্বন্ধটো ভাগ পেলে। তোক মই সঁচাকৈ বহুত বহুত ধন্যবাদ জনাব লাগে যে আমাৰ এই সম্পৰ্কটো ইমান ধুনীয়াকৈ বজাই ৰখাৰ বাবে। I love you, দাদা। সম্পৰ্ক এটা কেৱল এজনে ধৰি ৰাখিব নোৱাৰে। পৰস্পৰ সহযোগিতাইহে এটা সম্পৰ্ক বান্ধি ৰাখে। দাদা মই তোক আজি কথা দিছো, জীৱনত আৰু তোক মই কেতিয়াও কষ্ট পাব নিদিওঁ। তাৰ বাবে মই নিজকে সংশোধন কৰি আছো। চাবি সকলো ঠিক কৰি দিম। মই জানো তই পাৰিবি। এদিন চাবি দামিনীয়েও তোক বুজিব। এতিয়া এইবোৰ বন্ধ কৰ। শুন তোৰ অফিচত বহুত কাম পৰি আছে। তই অফিচলৈ তোৰ ভাগৰ কামবোৰ অতদিনে মই
মই কৰি আছো সেইবোৰ কি অকলে মই কৰি থাকিম নেকি অফিচলৈ যা থেংক ইউ